হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে আমাৰ হাহু হাওক চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ হাহু হাওক চেনেলটো কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেই দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিম্পুজ ব্লগ। আজি আমি লকডাউনৰ পাছত বহুদিনৰ মূৰত স্কুললৈ আহিছোঁ। আহকচোন চাওঁ আজি আমাক পেটলা চাৰেনো স্কুলত কি শিকায়। এই বেটা ডিম্পু বৰুৱা, তই নাম্বাৰ হাতত কেমেৰাটোলৈ বেল পেলেকে থাকা ন, আমাকো অলপ ভিডিঅ' কৰিব নাথাকে। ইমান দিনো মই স্কুলত আহিছোঁ। হে দোস্ত, হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি বহুদিনৰ মূৰত স্কুললৈ আহিছোঁ আৰু আজি আমাক ক্লাছ কৰিব পেটলা ছাৰে। এই চলিয়া থৌ এগিলা থৌ, তন্তে দুটাই ভিডিঅ' কৰি থাকিবি আৰু মই কি এটা চাই থাকিম মুখ মেলি হা। হেল্ল' দীপলিনা বা, মই কৈছোঁ ভূষণে। মানে মই আজি আপোনাৰ ইণ্টাৰভিউ ল'ব যাব নোৱাৰিম দিয়ক। মানে আজি মোৰ বহুত দিনৰ মূৰত স্কুল খুলিছে নাই, স্কুলত আহিছোঁ। আকৌ স্কুল বন্ধ দিলে মই কোনোবা দিনা আপোনাৰ ইণ্টাৰভিউ ল'ব যাম দিয়ক। এতিয়া ৰাখো দিয়ক। এই ডিম্পু আৰু বিকাশ তন্তে দি এইবাৰ ভিডিঅ' কৰিলি নহয়, চাবি কিন্তু মই এইবাৰ তন্তৰ গাৰ চাল বাকলা উঠি পেলাম। কি আজি দেখোন পেটলা ছাৰ নাহিলে, কোন আহিছে এইটো? হেল্ল' বন্ধুসকল, আজিৰ পৰা মই তোমালোকৰ নতুন টিচাৰ। মোৰ নাম প্ৰদীপ ডেকা। কোন গছমূৰ সোমালে এইবাৰ এইটো? তোমালোক সকলোৰে নামবোৰটো মই ভালদৰে চিনি পাওঁ। তোমালোক এটা ইউটিউবাৰ নহয় জানো? ডিম্পু বৰুৱা, ভূষণ পাঠক এণ্ড বিকাশ। চলি ইয়াত ই মানে আমাৰ ছাবস্ক্ৰাইবাৰ, গম পাইছা নাই তন্তে? ঠিক আছে, এইবাৰ মই তোমালোকৰ ৰোল নাম্বাৰ মাতিম আৰু তোমালোকে উপস্থিত বুলি কৈ যাবা। ৰোল নাম্বাৰ 1.7 মিলিয়ন। উপস্থিত ছাৰ। ৰোল নাম্বাৰ 5,76,000। উপস্থিত ছাৰ। এণ্ড ৰোল নাম্বাৰ 6,96,000। মোৰ বাৰী উপস্থিত ছাৰ। আৰু তোমালোকৰ ক্লাছত আৰু এজন ল'ৰা নাছিলে জানো? টিকলিমান যে ল'ৰাজন, তাৰ নাম কিবা চানাচুৰ ভাজা নে কিবা বোলে কৈছিল দেখোন। ছাৰ, তাৰ নাম চানাচুৰ ভাজা নহয়, তাৰ নাম তেলচুৰা। আজি বোলে তেলচুৰাৰ বিয়া ছাৰ, সেইকাৰণে সি আহিব নদিলে। ঐ ডিম্পু, তোৰ মাথাটো গেছি নে কিয়ে? আজি তাৰ বিয়া নহয়তো, সেই নাওমেন দি চুলটোৰ গোটা বিয়ে হ'ব দে। চুবেনকাৰ বিয়ে আজি, গম নাপা নেকি তই? চুবেনুৰে বিয়া নেকি? মই পাইছিলোৱে যা। ছাৰ, আজি মই স্কুলৰ পৰা হাফ ছুটীত যাব পাৰিম নে? তুমি কেনেকুৱা ধৰণৰ মাল? আজিয়ে প্ৰথম স্কুল খুলিছে আৰু আজিয়ে তুমি হাফ ছুটীত যাব বিচাৰিছা, এনেকুৱা কিয় কৰিছা? মানে ছাৰ, আজি তেলচুৰা হাতৰ চুবেনকাৰ বিয়া নাই, সেইকাৰণে মই এটা ভ্লগ দিব খুজিছোঁ। ভ্লগ নিদিলে মানুহ বেয়া পাব না মোক। কি কথা কৈ আছা তুমি এইবিলাক ডিম্পু? ভালদৰে চুপচাপ বহি থাকা, নহ'লে কিন্তু মোৰ খং উঠি যাব। বেটাত টপা মোৱে এটা টুপিৰ তলত কেইডাল চুলি আছে তাত ঠিক নাই, আৰু সি মোক কথা শুনাব আহিছে। ঠিক আছে, লকডাউনৰ আগতে বোলে তোমালোকক হোমৱৰ্ক কৰিব দিয়া হৈছিল, কৰিছানে তোমালোকে সেইবিলাক? বিকাশ ডালনি কৰিছানে? ছাৰ, মই হোমৱৰ্ক কৰিছিলোঁ, গোটেই কৰিছিলোঁ, কিন্তু মই লকডাউনত অল ইণ্ডিয়া ৰাইডত গৈছিলোঁ নহয়, সেইকাৰণে তাজমহলত তাতে হোমৱৰ্কৰ বহীখন পাহৰি থৈ আহিলোঁ। বাহ বেটা বাহ, মজা। এতিয়া ডিম্পুৱে কোৱা, কৰিছানে তুমি? ছাৰ, মই হোমৱৰ্ক কৰিছিলোঁ, কিন্তু আজি স্কুল যাই থাকোঁতে বাটত মোক কেইটামান ছাবস্ক্ৰাইবাৰ লগ পালা আৰু সিহঁতক বোলে মোৰ বোলে অট'গ্ৰাফ লাগে। সেইকাৰণে মই হোমৱৰ্কৰ বহীৰ পাত সোপা চিৰি সিহঁতক অট'গ্ৰাফ লিখিলোঁ। তেতিয়া ক'ত হোমৱৰ্কৰ বহীখন থাকে মোৰ লগত? ৱাহ বেটা ৱাহ, এটা এবাৰ তাজমহলত হোমৱৰ্কৰ বহীখন পাহৰি থৈ আহিলে আৰু তুমি ছাবস্ক্ৰাইবাৰক অট'গ্ৰাফ লগাৰ বাবে 5 চিৰি অট'গ্ৰাফ দি দিলা। মজা। আৰু ভূষণ বাবা, তুমি কৰিছানে হোমৱৰ্ক? ছাৰ মই হোমৱৰ্ক কৰিছোঁ। এই ইউটিউবাৰ বাচ্চা পাৰ্টি, সি অলপ ভূষণৰ পৰা দেখিছ, সি কিমান ধুনীয়াকৈ কৰি আনিছে। ভূষণ বাবা, দেখুৱাচোন মোক হোমৱৰ্কৰ বহীখন। ছাৰ, মই হোমৱৰ্ক কৰিছোঁ, কিন্তু মই জুবিনদাৰ ঘৰত ইণ্টাৰভিউ ল'ব যাওঁতে তাতে হোমৱৰ্কৰ বহীখন পাহৰি থৈ আহিলোঁ। বা ইউটিউবাৰ পাৰ্টি, পঢ়াত ইমানেই মনোযোগ যে হোমৱৰ্কৰ বহীখন য'তে ত'তে ঘূৰি ফুৰিবি আৰু স্কুলত আহিলে পাহৰি যাবি। ঠিক আছে, যি কৰি দিয়া আৰু উপায়টো নাই। এতিয়া মই তহঁতক কেইটামান প্ৰশ্ন সুধিম, তাই চিধা উত্তৰ দিবি। ছাৰ, আপুনি সদক চিন্তা নকৰিব, নেক্সট লেভেলৰ উত্তৰ দিম আমি। প্ৰথমতে কৰোণা মহামাৰীৰ বাবে আমাৰ দেশৰ কি ক্ষতি হৈছে? ছাৰ, কিনো ক'ব, কৰোণা মহামাৰীৰ বাবে দেশৰতো ক্ষতি হৈছে, তাৰ লগতে ইউটিউবাৰবিলাকৰো বহুত ক্ষতি হৈছে ছাৰ। আমাৰ দৰে ফেমাছ ইউটিউবাৰবিলাকে ঘৰৰ বাহিৰত ওলাব পৰা নাই আৰু ভ্লগ দিব পৰা নাই। চাওকচোন কিমান ক্ষতি হৈছে আমাৰ। ছাৰ, ডিম্পুৱে ঠিকেই কথা কৈছে ছাৰ। মোৰ চাইকেল লৈ গোটেই পৃথিৱীখন ৰাইড কৰাৰ ইচ্ছা আছিল, কিন্তু এই কৰোণাডালৰ কাৰণে ৰাইডেই কৰা নহ'ল ছাৰ। ছাৰ, মোৰ দুখৰ কথানো কি ক'ম ছাৰ, ময়ো বহুতৰ ঘৰে ইণ্টাৰভিউ ল'ব যোৱাৰ কথা আছিল, কিন্তু এই কৰোণাডালৰ বাবে চব শেষ হৈ গ'ল ছাৰ। বেটা তহঁতক মই কৰোণা মহামাৰীৰ বাবে দেশৰ কি ক্ষতি হৈছে তাকে ক'ব দিছোঁ, আৰু তহঁতে নিজৰ কি ক্ষতি হৈছে তাকে কৈ আছ। কি ক'ব ছাৰ, আজিকালি দেশৰ কথা কোনে চিন্তা কৰে, সকলোৱে কেৱল নিজৰ স্বাৰ্থত ব্যস্ত। চলি আৰু আমি যাওঁ পৰা চাওঁ যি দেখা গৈছে কৰোণাৰ লক্ষণ লাগছে দেখোন, এইবিলাক আহিবা দেখি দেখোন কেনেকৈ মই চাওঁ দে তন্তে আহি থাকিবি ভাই। আকৌ এফালে দি যাওঁ, বিপদৰ ফালে আহিছোঁ দেখোন মই দেই। বিকাশী ঠিকে কৈছে, আমি যাওঁ পৰা মই আৰু এফালে ইণ্টাৰভিউ ল'ব লগা আছে দীপলিনা বাৰ। ছাৰ, আপোনাৰ সঁচা কৰোণাৰ লক্ষণ লাগছে নেকি? মই যাওঁ দেখ ছাৰ, মই লাডাখ যাব লগা আছে, কৰোণা লৈ গ'লে দিগদাৰ আছে নহয়। চলিয়া তন্তে ক'ত যায়? এইগিলা মোৰ কৰোণাৰ লক্ষণ নহয়, মই ৰাতিপুৱা 5টামান তামোল মুখত ভৰাই আহিছিলোঁ, সেইকাৰণে মোৰ কাহ উঠছি।